हेलो बंधु बान्धव एगेन स्वागतम करिছোঁ दीपुरा चेनेल। तो মোক আজিৰ পৰা বহুত দিনৰ আগৰ পৰা বহুতে কৈ আছিল কি এটা এনেকুৱা এপ্লিকেশ্যন ৰিভিউ দিবলৈ যোনটো আমি হেৰি কৰিব পাৰোঁ, মানে আপোনালোকে চাগে গম পায় Xiaomi বা Redmi যোনবোৰ মডেল আছে তো তাত আপোনালোকে এটা অপশ্যন পাব, সেইটো হ'ল আপোনালোকে যোনটো এপ্লিকেশ্যন আছে ন এপ্লিকেশ্যনৰ ক্লোন বনাব পৰা যায়। তো আজিৰ ভিডিঅ'টো বহুত শ্বৰ্ট হ'ব, বেছি ডাঙৰ নহয়। তো সেইটো বাবে মই আজি আপোনালোকৰ ওচৰত এটা এনেকুৱা বস্তু লৈ আহি আছোঁ য'ত আপোনালোকৰ নৰ্মেল এণ্ড্ৰইড মোবাইলতো আপোনালোকে এপ্লিকেশ্যনবোৰ ক্লোন কৰি দেখুৱাব পাৰিব। আৰু এইটো চাগে মেক্সিমামে জানে কেনেকৈ ক্লোন কৰিব লাগে, বাট মই আজি আপোনালোকক একদম ইজি মাধ্যমত দি আছোঁ যিসকল মানুহে নাজানে। তো সেইটোৰ পৰা চাই আপোনালোকৰ চাগে হেল্পফুল হ'ব। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু যদি অলপো যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি প্ৰথমবাৰ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। तो फ्रेंड्स फार्स्टत आम प्ले स्टोर যাব লাগিব। तो प्ले स्टोर আপোনালোকে ओपन কৰি তাৰপিছত সাৰ্চ কৰিব পেৰেলেল স্পেস। तो পেৰেলেল স্পেস এটা এনেকুৱা এপ্লিকেশ্যন হয় যোনটো দ্বাৰা আপোনালোকে যিকোনো এপ্লিকেশ্যনৰ ক্লোন বনাব পাৰিব, মানে ইয়াৰ ডুপ্লিকেট বনাই আপোনালোকে ইউজ কৰিব পাৰিব। আৰু ইয়াৰ দ্বাৰা আপোনালোকে পেৰেলেল স্পেসৰ দ্বাৰা আপোনালোকে দুটা হোৱাটছআপ একেলগে চলাব পাৰিব, দুটা বা চাৰিটা যিমান মন যায় আপোনালোকে ইউজ কৰিব পাৰিব। তো এতিয়া মই আপোনালোকক পেৰেলেল স্পেসটো ডাউনলোড কৰি দেখুৱাই আছোঁ। তো ইনষ্টল হৈ যোৱাৰ পাছত ওপেন কৰি ল'ব। এইটো বেছি এমবিৰ নহয়, জাষ্ট 12 এমবিৰো মান হ'ব, আৰু এটিতকৈ কম এমবিৰো পাই যাব। তো ওপেন কৰাৰ পাছত আপোনালোকে যিবোৰ হেৰি দি আছে তো এইবোৰ এগ্ৰি কৰি ল'ব। চ' অ'কে এইবোৰ চব দি এলাউ কৰি দিব, সম্পূৰ্ণ হেৰি আপোনালোকৰ পাৰ্মিশ্যনবোৰ দি। তাৰপিছত এই এডৰ অপশ্যনটোত গৈ আপোনালোকে যিকোনো এপ্লিকেশ্যন আপোনালোকে এড কৰিব পাৰিব। মই তো ইয়াত আপোনালোকক জিবি হোৱাটছআপটো ওপেন কৰি দেখুৱাই আছোঁ। তো জিবি হোৱাটছআপত আপোনালোকে ওপেন কৰাৰ পাছত আপোনালোকৰ সেম হ'ব এজ ইট ইজ যোনটো আপোনালোকে ইউজ কৰে নৰ্মেল হোৱাটছআপ। তো এইটোৱে হ'ব, আপোনালোকে জাষ্ট ইয়াৰ দ্বাৰা আপোনালোকে দুটা ইউজ কৰিব পাৰিব, সেইটোৱে মেইন ফিচাৰ্ছ হয়। তো ইয়াৰ পৰা আপোনালোকে যিকোনো এপ্লিকেশ্যনবোৰ ক্লোন কৰি ল'ব পাৰিব। মই ইমান ডিটেইলছত দেখুৱাবলৈ নাই। তো আপোনালোকে যোনটো এপ্লিকেশ্যন লাগে, ফেচবুক লাগে বা হোৱাটছআপ লাগে বা বেলেগ কিবা গেমিং এপ্লিকেশ্যন লাগে, তো এই সম্পূৰ্ণখিনি আপোনালোকে ক্লোন কৰি ল'ব পাৰিব। তো এতিয়া মই আপোনালোকক 2 নম্বৰ এটা এপ্লিকেশ্যন দেখুৱাব গৈ আছোঁ। তো বলক মই দেখুৱাই আছোঁ এইটো কি এপ্লিকেশ্যনটো হয়। আপোনালোকে ফাৰ্ষ্টত আকৌ হেৰিত আহি ল'ব প্লে ষ্ট'ৰত। তো এইটো হ'ল টু একাউণ্টটো বহুত ভাল হয়, বহুত স্মুথ পাৰফৰ্মেঞ্চ হয়। তো এইটোতো আপোনালোকে ইউজ কৰিব পাৰিব টু একাউণ্ট। তো বাকী ছেমেই থাকে প্ৰচেছখিনি, আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পাছত আপোনালোকে ওপেন কৰি হেৰি কৰি ল'ব। যি এডৰ অপশ্যন এটা পাই যাব, প্লাছ আইকনত টিপি দিলে আপোনালোকে তাত এপ্লিকেশ্যনবোৰ এড কৰিব পাৰিব। আৰু ছেম আগৰ নিচিনা তাতে হেৰি এলাউ কৰি ল'ব পাৰ্মিশ্যনবোৰ যেতিয়া ওপেন কৰিব, আৰু যোনটো টাৰ্ম এণ্ড কণ্ডিশ্যন থাকে সেইটো এগ্ৰি কৰি ল'ব। তো এগ্ৰি কৰাৰ পাছত আপোনালোকৰ সম্পূৰ্ণ কাম হৈ যাব। তো মোৰ ইয়াত অপশ্যন দেখুৱাইছে, যিহেতু মই আগৰ পৰা ডাউনলোড কৰা হয়। তো সেই প্লাছ আইকনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এপ্লিকেশ্যনবোৰ এড কৰি থাকিব পাৰিব। তো বাকী ইমান একো নাই, এইটো জাষ্ট ভিডিঅ'টো ইমানকণলৈকে আছিল, জাষ্ট আজি ইমানকণৰ। তো এনেকুৱা ক্লোন কৰা বহুত এপ্লিকেশ্যন আছে, যেনেকৈ পেৰেলেল স্পেচ আছে, টু একাউণ্ট আছে, বা আৰু ক্লোনাৰ আছে, স্পেচ এক্স আছে, বহুত আছে। তো এনেকুৱা এপ্লিকেশ্যনবোৰ আপোনালোকে মাল্টিপুল একাউণ্ট ক্ৰিয়েট কৰিব পাৰিব, আৰু এইটো টোটেলি ফ্ৰী হয়। আপোনালোকৰ কোনো এক্সট্ৰা মানি কোনো একো প্ৰয়োজনেই নাই, যিহেতু এইটো টোটেলি ফ্ৰী হয়। তো আপোনালোকৰ যদি এই ভিডিঅ'টো অলপ যদি হেল্পফুল লাগিছে তো প্লিজ লাইক কৰি দিবলৈ নাপাহৰিব, আৰু গুড বাই, টেক কেয়াৰ।